চৰকাৰী নিয়ম অনুসৰি কৰ্মজীৱনৰ সামৰণি পৰিল শিক্ষক আব্দুছ ছামাদৰ। আঠশ 12 নং নলিগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে আব্দুছ ছামাদে। আব্দুছ ছামাদ আহমেদ ডাঙৰীয়াৰ চাকৰিকাল কাইলৈ অৰ্থাৎ 26 জানুৱাৰীত শেষ হ'ব। যেহেতু কালি বন্ধৰ দিন, এই ক্ষেত্ৰত আজি তেখেতক বিদায় জনোৱাৰ বাবে আজি বিদ্যালয়খনত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে এই অঞ্চলৰ সকলো গণ্যমান্য ব্যক্তিসকলৰ লগত লৈ এখন বিদায় সভা অনুষ্ঠিত হৈ যায়। বৰপেটা জিলাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভক্তৰডোবাৰ বাসিন্দা শিক্ষক আব্দুছ ছামাদৰ অৱসৰ। আজি বিদ্যালয় প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষকজনক বিদায় সম্বৰ্ধনা জনোৱা হয়। মই একেলগে এইখন বিদ্যালয়তে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। একেলগে ডাঙৰ দীঘল হৈ একেলগে চাকৰিতো সোমাইছিলোঁ। আজি তেখেতৰ চাকৰি জীৱনৰ অন্তিম দিন। কাইলৈ আচলতে তেওঁৰ অৱসৰৰ দিন আছিল যদিও কাইলৈ বন্ধ, চৰকাৰী বন্ধ। 12 বছৰকাল ইয়াত তেখেতে চাকৰি কৰিলে। এই চাকৰিৰ সময়ত এই অঞ্চলৰ ৰাইজৰ লগত, অভিভাৱক অভিভাৱিকাসকলৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পাঠদান দিছিলে। সমাজৰ লগত জড়িত আছিলে, সমাজৰ বিভিন্ন কামৰ লগত জড়িত আছিল। এক আৱেগিক পৰিৱেশৰ মাজেৰে ভক্তৰডোবা অঞ্চলৰ বহু জ্ঞানী গুণী ব্যক্তিসকলৰ উপস্থিতিত আব্দুছ ছামাদক বিদায় সম্বৰ্ধনা জনোৱা হয়। শিক্ষকৰ বিদায় মুহূৰ্তত ছাত্ৰ ছাত্ৰীৰ চকুত চকু পানী। কান্দি কান্দি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুৰ লগত অজানিত কৰা ভুল ভ্ৰান্তিৰ ক্ষমা আৰু আশীৰ্বাদ বিচাৰিলে। মোৰ জীৱনত সৰু সৰু কণ কণ ল'ৰা ছোৱালীক শিক্ষাদান কৰি মই যি আনন্দ পাইছোঁ, যি মৰম পাইছোঁ, মোৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা যিখিনি মৰম মই পাইছোঁ সেইখিনি মই জীৱনত পাহৰিব নোৱাৰিম। সিহঁতক মই আশীৰ্বাদ কৰিছোঁ যাতে সিহঁতে ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰ কাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীক মই আশীৰ্বাদ জনাইছোঁ। মোৰ লগৰীয়া শিক্ষক শিক্ষাৰ্থী আছিল, তেখেতৰ পৰা যিখিনি মৰম স্নেহ পাইছোঁ আৰু সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰিম। মই একেলগে সিহঁতক লগত থাকি বহুত আনন্দ পাইছিলোঁ আৰু শিক্ষকতা কৰি মই সুখী হৈছিলোঁ। এতিয়া মোৰ কাৰ্যকাল শেষ, সকলোৰ জীৱনত কাৰ্যকাল শেষ হ'বই। আজি মোৰ কালি 26 তাৰিখত মোৰ কাৰ্যকাল শেষ হৈছে, হ'ব। কিন্তু মই আশা কৰোঁ মোৰ কাৰণে সকলোৱে দোৱা কৰিব যাতে মই সমাজৰ লগত একেলগে খোজ মিলাই সমাজৰ উন্নতি কৰিব পাৰোঁ, স্কুলখনৰ নজৰ ৰাখিব পাৰোঁ। তাৰ প্ৰতি আশীৰ্বাদ ৰাখি মই মোৰ বক্তব্য সামৰিছোঁ।